তো গাইছ এইটো হৈছে ৰাজাপাৰাৰ ঘটনা। তো ৰাজাপাৰা মেইন টাউনৰ পৰা 3 কিলোমান ভিতৰত এই ঘটনাটো হৈছে। তো পথাৰৰ মাজতে এটা বনৰীয়া হাতী মৃত্যু হৈ আছে। তো চাওক না গাইছ, কিমান মানুহ আহিছে চাব। তো মানুহবিলাক এনেকৈ দূৰৰ পৰা চাই আছিল। তো এই দাদাজনক ফটো মাৰা দেখা পাই মানুহবিলাক পূৰা ওচৰ চাপি আহিছে। তো এইফালে কোনোবাই ভিডিঅ' কৰি আছে, কোনোবাই ফটো কৰি আছে।